সকলোকে স্বাগতম আৰু এটা সকলোকে অনুৰোধ, এটা বিনম্ৰ অনুৰোধ। আপুনি যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো প্ৰেছ কৰক। ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰি আছোঁ আৰু চেষ্টা কৰি যাম। আৰু যদি ভিডিঅ'বোৰ চাই ভাল পায় তেন্তে লাইক কৰিব, ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিকালি ছ'চিয়েল মিডিয়া যিবিলাক ফেচবুক পেজ আছে, ধৰক ফেচবুকৰ একাউণ্ট আছে বা তেনেকুৱা, সেইবিলাক বস্তু চাই থাকিলে প্ৰায়বোৰ বস্তু এনেকুৱা দেখা যায় কাৰোবাক সমালোচনা কৰা। জুবিন দাই আজি মদ খাই পেলাই এয়া কৰিলে, নলবাৰীত কোনোবা বিয়া দৰাই মদ খাই গৈ পেলাই এয়া কাণ্ড কৰিলে, কোনোবাই নাগৰা নামটো বিকৃত কৰিলে। গতিকে সেইবিলাক তাৰ বাহিৰে বেলেগ নিউজ নাই। বেলেগ নিউজটো বিভিন্ন আছে, যদি বনাব বিচাৰে বহুত নিউজ আছে, যিবিলাক নিউজ আমাৰ বনাবৰ কাৰণে দৰকাৰ আৰু ৰাইজক জনোৱাটো দৰকাৰ, কিন্তু সেইবোৰ নবনাই এইবিলাক ট্ৰেণ্ডিঙত চলে। এতিয়া বস্তুটো কি হ'ল, ফেচবুকত সেইবিলাক বস্তু যেতিয়া চাওঁ বা যেতিয়া কমেণ্টবোৰ চাওঁ, মানুহে বহুত বেয়াকৈ লিখে। সেয়া জুবিন দাৰ বিষয়ে হওক বা কোনোবা সাধাৰণ মানুহৰ বিষয়ে হওক, যাৰেই নহওক। এতিয়া বস্তুবোৰ কি হৈছে, ইংৰাজীত এষাৰ কথা আছে, ডোণ্ট জাজ এ বুক বাই ইটছ কভাৰ। কিতাপ এখন সম্পূৰ্ণ নপঢ়াকৈ কিতাপখনৰ কভাৰটো চাই পেলাই অনুমান কৰিব নালাগে যে কিতাপখন ভাল হ'ব নে বেয়া হ'ব। ঠিক তেনেকৈ চিনেমা এখনৰ ধৰক ট্ৰেইলাৰ বা তাত কোন কোন এক্টৰ আছে, কোনে কোনে কাষ্টিং কৰিছে, সেইবোৰ চাই যদি আমি অনুমান কৰোঁ যে চিনেমাখন ভাল হ'ব নে বেয়া হ'ব, তেন্তে সেইবিলাক আমাৰ ভুল ধাৰণা। আমি কেতিয়াও কিবা এটা বস্তু চাই পেলাই তাৰ আমি সিদ্ধান্ত ল'ব নালাগে, কাৰণ সিদ্ধান্ত যদি ল'ব হয় সেই বস্তুটোৰ বিষয়ে আমি বিতংকৈ জানিব লাগে আৰু সমালোচনা কৰিব নালাগে। জুবিন দাই যিবোৰ ভাল কাম কৰে, মানুহক সহায় কৰে, সেইবোৰৰ ভিডিঅ' বনাওক। জুবিন দাই ধৰক ড্ৰিংকছ কৰে, কিবা এটা কাৰণত তেখেতে কিবা এটা অসুবিধা হ'ল ধৰক আৰু নোৱাৰিলে, সেইটো হৈ গ'ল। কিন্তু জুবিন দা বেয়া নহয়, কিন্তু কমেণ্টত ইমান বেয়াকৈ লিখে। আৰু যিবিলাক ভাল কাম কৰে সেইবিলাকৰ ভিডিঅ' দিয়ক। গতিকে কিবা নহয় কিবা এটা কাৰণ আছে। এটা এনকে টিভিৰ এটা শ্ব' আছিলে, বহুত আগৰ কথা, প্ৰায় 15 বছৰ 20 বছৰ আগৰ কথা। সেই টিভি শ্ব'টো জুবিন দাই জখলাপ বগাইছিলে। জুবিন দাই কিহৰ কাৰণে জখলাপ বগাইছিলে সেই কথাটো খুব কম মানুহে জানে। আৰু সেইবিলাক ধৰক কিবা এটা বস্তুৰ বিষয়ে বিতংভাৱে নজনাকৈ কোনেও কমেণ্ট দিব নালাগে যে এইটো বেয়া, এইটো ভাল, এইটো সিদিনা নলবাৰীৰ যিটো ভিডিঅ' হৈছে, ল'ৰাজনে মদ নাখাবও পাৰে, তেখেতৰ কাগজ পত্ৰ আছে যে তেখেতৰ এনজাইটি আছে। এতিয়া কথাটোৰ কিমান দূৰ সঁচা কিমান মিছা, এইবিলাক বস্তু আমি বিচাৰ কৰিহে আমি কমেণ্টটো দিব লাগে, কাৰণ নহ'লে কি হয়, তাৰ বিৰূপ প্ৰভাৱ পৰে। কথাবোৰ ভালৰ পিনে নহয়, বেয়া পিনে গতি কৰে। গতিকে সকলোৱে এই ভিডিঅ'বোৰ চালে বা এনেকুৱা জাতীয় সমালোচনা পালে সদায় বিচাৰটো বিতংভাৱে বিচাৰ কৰিব। ফটককৈ ভিডিঅ'টো চাই পেলাই কমেণ্ট কৰি নিদিব, কাৰণ আমি ভাল সমালোচনা কৰিব লাগে, বেয়া সমালোচনা নহয়। সমালোচনা লাগে, যিবিলাক ভাল কাম কৰে সেইবিলাক কামৰ সমালোচনা হ'ব লাগে। এতিয়া ধৰক নলবাৰীত যিখন বিয়া হৈ গ'ল ৰিচেণ্টলি, ধৰক দৰাই মদ খাই গৈ পেলাই ঢলি পৰিলে, বোলে মাৰপিট কৰিলে বা তেনেকুৱা হ'ল। কইনাৰ পক্ষই কিবা এটা বেলেগ কথা কৈ আছে, দৰাই কিবা এটা বেলেগ কথা কৈ আছে, কথাখিনি মিলা নাই। গতিকে কথাবিলাক আমি চালি জাৰি চাব লাগিব। জুবিন দাই সিদিনা শিৱসাগৰত ধৰক ড্ৰিংকছ কৰি পেলাই তেখেতে গান নাগাওঁ বুলি ক'লে, তাৰ আঁৰত কি আছিলে, সত্যটো কি আছিলে, সেইবিলাক বস্তু আমি জানি পেলাইহে আমি কমেণ্ট দিব লাগে বা মানুহক জনোৱাটো দৰকাৰ। গতিকে ভিডিঅ'বোৰ সেয়াই, কেতিয়াও ফটককৈ এটা সিদ্ধান্ত নল'ব তাৰ বাবে বিতংভাৱে নজনাকৈ। আৰু যদি ভিডিঅ'বোৰ চাই ভাল পায় তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে আকৌ ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো প্ৰেছ কৰক। লগ পাই থাকিম ভাল ভাল ভিডিঅ'ৰ সৈতে। জয় আই অসম।